কিছ ডেইলি ডায়েৰিজৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া কি কৰিছোঁ মানে ধনিয়া সিঁচিবলৈ বেলেগ জেগা নাই, মুৰ্গীয়ে বহুত উৎপাত কৰে, এইকাৰণে মানে বাৰান্দাৰ টাবতে ধনিয়া গুটি সিঁচি দিছিলোঁ। এতিয়া তাৰ পৰা ধনিয়া বুটলিম আৰু ল'ৰা উৎপাত ষ্টাৰ্ট। গুড মৰ্ণিং কৈ দিয়া। Good morning, everyone. Bye bye. See you and see you later. এইবোৰ ধনিয়া দেখিছে নে? ধুনীয়াকৈ হৈছে। এইখিনি What money is it? ভিতৰত আছে পানী, যোৱা। এইখিনি আকৌ বুঢ়াই হৈ গ'ল। Mohon kau check কৰি ল'ব। ভিতৰত ফ্লাক্স আছে, মই দিমগৈ ৰ'বা পানী। এইখিনি অলৰেডি ছিগিলোঁ আৰু আছে এইবোৰ গোটেইখিনি ছিগি নেপেলাওঁ আৰু লাহে লাহে খাম। ঘৰৰ ধনিয়া এইখিনি এতিয়া ৰাতিপুৱাৰ কাৰণে হৈ যাব। এইখিনি এয়া আছে আৰু চাগেয়া হৈ আছে। এয়া ধনিয়া, এয়া ধনিয়া, এয়া এইখিনি ধনিয়া। ইয়াত কি হৈছিলে, থোজা পুলি এটা আছিলে। আমি যেতিয়া ফুৰিবলৈ গৈছিলোঁ 31 তাৰিখে, তেতিয়া এই পুলিটো নিলে কোনে নাজানো আৰু ইয়াৰ ওপৰতে আছিলে। তাৰপিছতে পুলিটো নাই। ধনিয়াখিনি কিন্তু যোনে নিছে ধুনীয়াকৈ এৰি থৈ গৈছে দেই, অকণ ভদ্ৰ মানে যোনজন নিছে। এতিয়া আৰু কোনে নিছে ঠিক নাই। আজি ব্ৰেকফাষ্টত আছে ডিম ভুজিয়া আৰু ৰুটি। এতিয়া ঘৰ ছিগি অনা ধনিয়াকেইডাল দি দিছোঁ। কমকৈ হ'লেও কিন্তু গোন্ধ ধুনীয়া আছে দেই। মানুহজনক সুধিব লাগিব কেইটকা দিয়ে। ব্ৰেকফাষ্ট ৰেডি। এয়া ঘৰৰ ধনিয়া ওপৰত ধুনীয়াকৈ দি দিছোঁ। শুনিছে? মোৰ হাতৰ ইমান ধুনীয়া ধনিয়া আপোনাক খুৱাইছোঁ। কেইটকা পাম এতিয়া? কেইটকা পাম এতিয়া? কেইটকা দিম কওক, যে বেপাৰীয়েতো মোক বহুত টকা দিলে হ'লে। হৈছে আৰু কি ধুনীয়া গোন্ধ মোৰ হাতৰ ধনিয়া। হেল্ল' এভৰিৱান, এতিয়া মানে ব্ৰেকফাষ্ট ল'ৰাকে আৰু দেউতাকে দি ৰেডি। এতিয়া মানে আমাৰ ঘৰৰ পিছফালে এটা পোৱালি মানে কুকুৰৰ পোৱালি এটা আহিছে। মাকে এৰি থৈ গ'ল, মানে এৰি থৈ যোৱাৰ দিনাখনৰ পৰা গাখীৰ খুৱাবলৈও নাহে। এতিয়া তাক খাওঁতে দি আহোঁ। ৰাতিটো মোক নেদেখে নাই, ৰাতিপুৱা মানে মোক দেখাৰ লগে লগে সি ক'ব নোৱাৰা হৈ যায়, একদম জঁপিয়াই মেলি কি কওঁ কি নকওঁ লাগে। মৰমো লাগে এনেকুৱা কৰিলে, ইমান হেঁপাহ তাৰ। ই অকল গাখীৰ ভাত খাই, মানে গাখীৰ আৰু অকণমান চেনি সানি দিব লাগে ভাতকেইটা। সি ধুনীয়াকৈ খাব, না ৰুটি খায় না বিস্কুট খায় বা দালি ভাতো অকণোৱে নাখায় আৰু অকল গাখীৰ ভাত খায় সি। মই বাহিৰলৈ ওলাবই নোৱাৰোঁ, অকল মোৰ পিছে পিছে গাতে লাগি থাকিব, একো কৰিবলৈ নিদিয়ে। এনেকৈ অকল পিছে পিছে ঘূৰি ফুৰে। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিব। বাই বাই।